তো নমস্কাৰ বন্ধু বান্ধৱীসকলকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আমাৰ ঘৰত আছে সত্যনাৰায়ণ পূজা। তো সত্যনাৰায়ণ পূজাৰ গোটেইখিনি বজাৰ সমাৰ কৰিলোঁ। এইবিলাক বজাৰ কিবা কিবি আছে, ইয়াত যিখিনি পাৰিছোঁ আৰু বজাৰ সমাৰ কৰিছোঁ। ইয়াত আছে বুট, ইয়াত আছে কল, আৰু তাতো আছে কল, ইফালে কুঁহিয়াৰ কিবা কিবি আছে আৰু। তো আবেলিলৈকে মানে আমাৰ পূজা হ'ব আজি সত্যনাৰায়ণ পূজা। আৰু সত্যনাৰায়ণ পূজা আমাৰ ঘৰত প্ৰতি বছৰে পাতোঁ। তো বেছি বছৰ হোৱা নাই পাতা, মোটামুটি 4 পৰা 5 বছৰ হ'ল চাগে সত্যনাৰায়ণ পূজা আমাৰ ঘৰত পাতা। তো ভাল লাগে, মনৰ এটা শান্তি লাগে যিটো আমি সত্যনাৰায়ণ পূজা পাতোঁ। তো বিৰাটে শান্তি লাগে এটা মনত। তো যদি আপোনালোকক পাৰে তেনেহ'লে পাতিব পাৰে। তো চাই থাকিব ভিডিঅ'টো, গোটেইখিনি দিনটোৰ মই পূজা কেনেকৈ কৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজি। তো এতিয়া পাৰিলে একবাৰ বৰমাত যাওঁ, মানে কি অলপ কিবা সাধাৰণ দুটা বজাৰ আছে, তো বজাৰখিনি কৰি আহোঁ, বৰমাত যাওঁ। তাৰপাছত আজি দিনটো মানে অকণমান মানে উপবাসে থাকিব লাগিবতো, তো আৰু এনেকৈ থাকিম। সন্ধিয়া পূজা চূজা হোৱাৰ পাছত ভাত খাম। তো আলহীও আহিছে, আলহী মানে আমাৰ বাইদেউ 4জনী বাইদেউহঁত আহিছে। সিহঁতক দেখুওৱা নাই বাৰু, কিবা কিবি কৰি আছে, পাছত দেখুৱাম। ব'লা কেতিয়া বৰমাত যাওঁ। তো ফ্ৰেণ্ডছ, এতিয়া আমি বৰমাত যাই আছোঁ, ভাগিন আৰু মই। সৰু সুৰা দুটামান বস্তু লগা আছে। তো ভাগিনক মোবাইলটো ধৰিব দিছোঁ, এনেকৈ অলপ প্ৰব্লেম হয়। তো বজাৰখিনি কৰি আহোঁ, তাৰপাছত ঘৰ পাম। 12 seconds later. তো ফ্ৰেণ্ডছ, আহি পালোঁ বজাৰ কৰি। এইখিনি বজাৰ লৈ আহিলোঁ বৰমাৰ পৰা। যাচোন মনে লৈ যাওঁ বজাৰখিনি। তাৰপিছত দি দিলোঁ ভাগিনক বজাৰ। ফ্ৰেণ্ডছ, আমাৰ পূজাৰ সামগ্ৰী ৰেডি। আৰু ইফালে আমাৰ দুটা বাইদেউ, এইটো হৈছে ডাঙৰ বাইদেউ, এইটো, আৰু এইটো হৈছে 2 নম্বৰ বাইদেউ। তো ইহঁত দুটাই কুঁহিয়াৰ কাট। ডাঙৰ বাইদেউ চাওঁ অলপ মুখা নাই। ডাঙৰ বাইদেউ ক্লাছ কৰি আছে। তো পুৰোহিত আহিব বাকী, মানে পুৰোহিত অলপমান আগত দেখিছোঁ মই। পুৰোহিতে ক'ৰবাত গৈছিলে, তো আহিলে তেখেতে। তো আহিব আৰু এতিয়া মোক এই ড্ৰেছ তেতিয়াই চেঞ্জ কৰিম বুলি কৈছিল। তো চেঞ্জ কৰি দিয়া গাটো আৰু একবাৰ ধুই আহোঁ। তো গা চা ধুই মানে ৰেডি কৰোঁ আৰু চব। আৰু আমাৰ এইভাগে ধীৰাজ আছে হাত বান্ধি পিঠিত। Many hours later. তো আমাৰ দেউ আহি ৰেডি। Ay, todo lo que está ahí eres. এইটো আমাৰ পাপুলি, আৰু এইটো হৈছে আমাৰ নিকুশ্ৰী। লাহে লাহে বলবা। আরে সালসি না নেবা? চালা নাই, চালা নাই। হ'ব হ'ব লাগবে। আরে ভাই সেনি রাখি। আর বউ এই মোটাটা দেখতে এইটো বলে উঠে না। আৰু নে আৰু নে নাই রে। তো ফ্ৰেণ্ডছ, এয়া হৈছে আমাৰ ক্ষীৰ। এই ডুবে লাগে না নাই? আৰু ইফালে আমাৰ দেউ পূজাত বহিব, আৰু পূজাৰ চব সামগ্ৰী ৰেডি। দে হ'ব কি হ'ব? এই দিবা। এয়া হৈছে আমাৰ ৰিংকু বাইদেউ, আমাৰ হৈছে ৰুণু বাইদেউ ইফালে, আৰু ইফালে দেউতা পাছফালে, আৰু ইফালে আছে মা, আৰু দুজনী বাইদেউ আছে আহিব। এইটো কি বুলি কৈ দিওঁ? এটি মণ্ডল মণ্ডল। আৰু আমাৰ দেৱে মণ্ডল বনাই আছে, মণ্ডল।
আৰু এনেকে ঘৰটো বহাই দিলে আমাৰ দেউ ঘৰত বহাই দিলে আৰু একবাৰ উৰুলি দিব হৈছে মানে উৰুলি দিলে তাৰপিছত আমাৰ দেউ আৰু মনটো ভৰিব ओम नित्यं श्री विष्णु नित्यं नित्यं कल्याणं मंगलं जसं हरि खुशी ओम पुण्यहाम ओम स्तुत्यं बेतलैश्य विहेश्य राक्षस सरीसृप्या अस्मा स्थान निपुण सैघ्न विघ्न कारका विद्यावरी निर्गुणिष्ण काबरी जलस्मिन् सन्निधि करो ओम त्रैलोक्य जानी भूतानि शबरी शरणी ब्रह्मा विष्णु सद्गं रक्षं गुरुबन्धु पुष्पं नमः कुल्यमंगली शिवे सर्वा दशारिके शरण्ये त्रैलोक्य गौरी नारायणी नमः स्तुत्यं नित्यं श्री विष्णु नित्यं नित्यं कल्याणं मंगलं जसं हरि इष्ट भगवान नमः सर्वे कार्येषु माधवे नमो नमः এখানে কি বুলি কয় चंदन চন্দন আৰু চন্দন এনেকৈ ঘঁহি মানে অকণমান তাতে ষ্টক কৰিব তাৰপৰাই ফটবিলাক দিব এইখনৰ চন্দনখন এনেকৈ যদি ঘঁহি আছে এইখনত কি বুলি কৈ দিওঁ चंदन গোটাইখিনি पाता চন্দন পাতা আৰু এখন ৰাইজৰ মান নেকি राइजर मान আচ্ছা এইখনক ৰাইজৰ মান বুলি কয় आखि फलखনৰ राइज এই গিৰাষ্টৰ আৰু এইটো খত বুলি কয় दादरं पृथ्वीं दातुं पेस्मै कस्मै पुष्पं नमः ओम जाफलिंग फला पुष्पा जैसा पुष्प दियास्पिता प्रस्तुत निशंदं सिंद्रम बदन गिरीशन वाजिकास्तम ओम कांदा पुरणी पुष्पवसुं दुर्गुणे सहस्रन सतने स ओम श्री स ओम गंधर्व दारं दुरं नित्यं पुष्पं परिशेष सर्वोत्तमनि पुष्पं नमः ओम सर्व वृक्ष भै नमः नारायणी ओम नारायणी सप्तऋषि भै नमः सर्वै भैरवे भै नमः ओम सौरि कपाले भै नमः दशरी कपाले भै नमः हयग्रीव माधवै नमः श्रीमत्य कामेख्य नमः उमानन्दाय नमः केन्द्रेश्य नमः তিনটা পদ্ধতি জানো না তিনটা মিলি তো ফ্ৰেণ্ডছ ড্ৰেছ পিন্ধি ল'লোঁ দিয়ক আৰু অলপ পাছত খুলিম দণ্ডবাদ দিয়াৰ সময়ত খুলিম আৰু আমাৰ এইফালে আছে ভতিজা ছোৱালী পাহি তাই কৈ আছে মোকো একবাৰ তোলো এইটো আমাৰ পাহি তাৰমানে এই মানে ভালকৈ কথা বতৰা ক'ব নাজানে তো ফ্ৰেণ্ডছ সেইকাৰণে অকণমান দেখাই দিলোঁ হাঁহিবহে জানে অকল হাঁহি দিক বা মনো হাঁহিবহে জানে আৰু ইফালে আমাৰ মাজুমা আছে আৰু ইফালে বৌ আৰু ইফালে ভতিজা আমাৰ খাতাৰনাক আছে আৰু ইফালে নয়নজ্যোতি ভাগিন আৰু আমাৰ বাইদেউ দুটাই মানে কি এতিয়া চাকি জ্বলাব আৰু ইফালে আমাৰ 4 নম্বৰ ইফালে হৈছে 3 নম্বৰ ইফালে 2 নম্বৰ প্ৰথমটো কিবা পাকঘৰত লাগি আছে ओम तदास्तितं महामया जगतो संवैदं सदा तस्मै परमेश्वरे कल्पने विदिशा प्रयन्तु ओम बेतलैश्य विहेश्य राक्षस सरीसृपास्मास्तान् निगुणसैघ्न विघ्न ओम गिरबा ओम जानी पापानि जन्मान्तर पदे पदे ओम सर्वमंगल्य शिवे सर्वार्थ साधिके शरण्ये त्र्यम्बके गौरी नारायणी नमः स्तुत्यं नित्यं श्री विष्णु नित्यं नित्यं कल्याणं मंगलं जसं हरि इष्ट भगवान मंगल हरि ओ देव जानी भुवने पश्यन ओम ए सूर्य सहस्रांक तेजस्वी जगतपते अनुकंप मान আমাৰ ধীৰাজে ফুল উঠাই আছে रागे कोइला হইল ব্ৰাহ্মণৰ নাৰী সেৱাৰ ৰজতে কদ্ৰব্য মিলাইলা সাদৰ ইস্মিত্ৰ বন্ধু বৰ্গ আনিলা ব্ৰাহ্মণে সন্ধ্যাকালে বখিলন্ত সত্যৰ সেৱনে যেহি ৰূপে আজ্ঞা কইলা প্ৰভু ভগৱান সেহি মতে নানা দ্ৰব্য কৰিলা স্থাপন এতিয়া পূজা কৰা হ'ল ফুলবিলাক ঘটত দিব ন দেউ ফুলবিলাক ঘটত দি দিব তাৰপিছত পূজা সমাপ্ত আৰু ফ্ৰেণ্ডছ তো ফ্ৰেণ্ডছ এইবাৰ ফটা দিলে ফোট দিলে সকলোকে দেৱে ফোট দি আছে সকলোকে
ভাগিনক দি আছে এইবাৰ এইটো ভাগিনক দি আছে আৰু এইটো ভাগিনক দি আছে পুৰাখিনি তামাম টেষ্টি হৈছে ফ্ৰেণ্ডছ তামাম মই বনাইছোঁ তো আৰু মই নিজে মানে কি হেৰি কৰি আছোঁ তাৰিফ কৰি আছোঁ কিন্তু সকলোৱে কৈছে তামাম টেষ্টি হৈছে এয়া সত্যনাৰায়ণ পূজাৰ ক্ষীৰখিনি বহুত টেষ্টি হয় তো ভাল লাগে অ'কে তো আজি আমাৰ পূজা শেষ হ'ল আমাৰ দেওক বিদায় দিম এতিয়া তো দেউৰ পৰা আশীৰ্বাদ ল'ম আজিৰ সত্যনাৰায়ণ পূজা শেষ অহা বাৰলৈকে লোৱা মোবাইল মাননী ওম সর্বম সর্বমঙ্গল মঙ্গল শিবে শিবে গৌর ভিন্ন জগৎ গীতা কৃষ্ণ সর্বত্র জন্ম কল্যাণ বাতা মুগাগিরা সর্বত্র তো ফ্ৰেণ্ডছ যিহেতু বাইদেউৰ আজি আমাৰ বাৰ্থডে আছিল তাই অলপ দেউৰ পৰা আশীৰ্বাদ লৈ আছে বাইদেউৰ আজি বাৰ্থডে আছিল তো তাই আশীৰ্বাদ ল'লে তো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ জয় আই অসম